हेलो फ्रेंड्स मैं अमित और आपलोके चाই আছে আল্টিমেট বৰনগৰ পোনপ্ৰথমতে মই আপোনালোকক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এইবাৰ বিহুটি আমি ঘৰতে পাতিব লাগিব অনুষ্টুপীয়া হিচাপে, যেহেতু আমি সকলোৱে লকডাউন হৈ আছো, আমি বাহিৰত যাব নোৱাৰো। বিহু সমিতিবিলাকে বিহু নাপাতে। এইবাৰ আমি যাতে আগন্তুক দিনত এনেকুৱা বিহু পালন কৰিবলগীয়া নহয়, সেয়েহে আমি ঘৰতেই থাকি এইবাৰ সংকল্পবদ্ধ হ'ব লাগিব সকলোৱে, যাতে আমি সকলোৱে একলগ হৈ কৰোনাক ৰুধিব পাৰোঁ। যি কি নহওক বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টি বিহুৰ ওপৰতে। আমি বিহুৰ কিছুমান কথা নাজানো, সেই নজনা কথাৰ ওপৰত আজিৰ ভিডিঅ'টি হ'ব। বলক ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। খিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা। ঐ আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাহাৰি দিছিলা। খিটি খিটি কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা। আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাহাৰি দিছিলা। গাতে নাই তৰণি ৰচক বচক ঢোলৰ মাতত টোল থাকতে ঘনাই ঘনাই সূতা চিগে আৰু চিগে নাচনীৰ জৰি। পাহাৰে ভৈয়ামে ঐ লাহৰি ঘুনু ঘানা ঢোলৰে গুমগুমনি। ঐ হালিছে জালিছে ঐ লাহৰি উখল মাখল মন কহুৱা বননি। পাহাৰে ভৈয়ামে ঐ লাহৰি ঘুনু ঘানা ঢোলৰে গুমগুমনি। হালিছে জালিছে ঐ লাহৰি উখল মাখল মন কহুৱা বননি। আহাচোন দেহা হালি জালি নাচাচোন দেহা কঁকাল ভাঙি, আহাচোন দেহা কাষে চাপি যৌৱনৰো জ্বলিছে